এইটো মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ' আপলোড আৰু আশা কৰিছোঁ সকলোৱে মৰম আৰু আশীৰ্বাদ দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমি ইফালে যাব ওলাইছোঁ। চাই থাকক। আমি আহি আছোঁ বৌ আৰু মই ইফালে আৰু বহুত দূৰ আছে, গৈ আছোঁ। চাই থাকক আপোনালোকে। ফাইনেলি আমি পাই গ'লোহি। এইফালে দেখিছে ভাগৱত হৈ আছে আমাৰ মন্দিৰত, তালৈকে আহিছোঁ আৰু আমি। গাইজ এয়া নাম সামৰিলে আৰু এতিয়া আমি প্ৰসাদ খাবলৈ বহিছোঁ। আৰু মানুহ চাওক, আৰু ইয়াত প্ৰসাদত সকলোখিনি বস্তু কল চল আৰু ইয়াত মানুহ বহি আছে আৰু ইয়াত ভুলো দিছে। আৰু লগতে ভাত খাবলৈ বহিছোঁ। মুঠতে আজি খায়েই থাকিম গাইজ। ফাইনেলি ভাত দিলে আমাৰ বাইদেউ ভাগত মাছ এতিয়া খাই বৈ আমি ঘৰত যাব ওলাইছোঁ আৰু সকলো এতিয়া ঘৰলৈ যাব ওলাইছে। এইটো আমাৰ শিৱ মন্দিৰৰ মেইন মূৰ্তিটো আৰু এফালে আছে আইথান। আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ, চাই থাকক। ভাগৱতৰ পৰা ঘৰলৈ আহি আছোঁ এতিয়া, দুইজনী খোজকাঢ়ি বেছি দূৰ নাই, পাম আৰু। চাই থাকক আপোনালোকে শেষলৈকে ভিডিঅ'টো। ফাইনেলি ঘৰ আহি পালোহি, কাপোৰ কানি সলাই ল'লোঁ আৰু এতিয়া বহুত ভাগৰ লাগিছে, অলপ শুই লওঁ বুলি ভাবিছোঁ। আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, নহ'লে আপোনালোকে হয়তো আমনি পাব। আৰু এটা কথা কওঁ, এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় মোৰ ইউটিউব চেনেলত। আশা কৰিছোঁ সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে শেষলৈকে চাব আৰু এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।